এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আৰু যিসকলৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেওঁলোকৰ ভাল হওক। আজি যিহেতুকে বিশ্বকৰ্মা পূজা, আজি মোৰ সাজপাৰত দেখি গমেই পাইছে যিহেতুকে আজি বেলেগ এটা ৰূপত আছোঁ, মানে কাপোৰযোৰ কথা কৈছোঁ। গতিকে বিশ্বকৰ্মা পূজা জানে, আপোনালোকে জানে সকলোৱে মই কোম্পানীত কাম কৰোঁ আৰু কোম্পানীততো অসমত গোটেই ইণ্ডিয়া গোটেই বিশ্বত যিমান কোম্পানী আছে সকলোতে বিশ্বকৰ্মা পূজা পাতে। গতিকে আমাৰো কোম্পানীত পাতিছে, গতিকে আহিছোঁ আৰু মই আহিছোঁ আৰু মোৰ লগত দুজনী বান্ধৱী আহিছে। দেখিছেনে? আচলতে সিহঁতৰ কাৰণে আজি বহুত দেৰি হ'ল, নহ'লে ইমান দেৰি মই কোম্পানী গৈ পাওঁ। তেওঁলোকক ৰখোতে মানে এজনীকে কইনা লোৱা নিচিনা উলিয়াই আনিব লগা হৈছে। ইহঁতক চাই লওক, ইহঁতক কইনা লোৱা নিচিনাকৈ উলিয়াই আনিব লগা হৈছে। গতিকে দেৰি হ'ল। আহি আছোঁ বিশ্বকৰ্মা পূজালৈ, দেখুৱাওঁ আপোনালোককো। মই ভাবিলোঁ আমিও বিশ্বকৰ্মা পূজা উপভোগ কৰোঁ, মোৰ লগতে আপোনালোককো উপভোগ কৰাওঁ। গতিকে ভিডিঅ'টো একদম আপুনি স্কিপ নকৰিব। বৰ্তমান আহি পাইছোঁ আৰু পূজা আৰম্ভ হৈ আছে, মানে পূজা চলি আছে। বলক আমিও চাওঁ, সেৱা চেৱা কৰোঁ, আপোনালোককো দেখোঁ। সেৱা কৰোঁ মানে এইপিনে পূজা শেষেই হ'ল। চাওকচোন, পূজা কৰিও শেষ হ'ল। আমি অহা ইমান দেৰি হ'ল। পূজা কৰি শেষ হোৱাৰ পিছত এইপিনে প্ৰসাদ বিতৰণ, মানে প্ৰসাদ বিতৰা নাই এতিয়ালৈকে, ভাগ কৰি দি আছে। আৰু এই বাইদেউসকলক চাওক ইমান ধুনীয়াকৈ পূজা চূজা কৰি বহি আছে। মাত্ৰ মোৰেই দেৰি হ'ল, মই যে সেৱাও এটা কৰোঁ। কথা পাতি চাহ খাই থাকোঁতে চাহ খোৱাই শেষেই হ'ল। আপোনালোকক দেখুৱাবলৈ নহ'লে লাষ্টত দেখুৱাইছোঁ আৰু চাওক, এইটো চাহ আৰু ইয়াতে আছিলে কিবা কিবি কৰিলোঁ। চাহ খোৱা হৈ গ'ল, তলত বোলে প্ৰসাদ বিতৰণ কৰি আছে। তাকে প্ৰসাদৰ ভাগটো লৈ লওঁ। নহ'লে সকলোৱে জানে আজিকালি নেটৰ যুগ, ইণ্টাৰনেটৰ যুগ। আৰু গতিকে আমাৰ মানে বন্ধু বান্ধৱীসকলে একদম ফটো উঠাত চাওক, অকণমান দেখাই দিছোঁ, পূৰা ফটো চেলফি লৈ আছে। আগতেও মই ভ্লগ বনাইছোঁ আমাৰ কোম্পানীত বিশ্বকৰ্মা পূজাৰ দিনাত নিজে কাম কৰা কোম্পানী। খুব বেছি ভাল লাগে, খুব প্ৰাউড ফিল কৰোঁ কোম্পানীটোক লৈ। আৰু মোৰ ভাইটি একেবাৰে ঘামি জামি একদম কাপোৰ চাপোৰ ঠিকে আছে। এইটো চাওক, আৰু এইটো মোৰ বন্ধু হয়। বাইদেউ ব্লগটোত লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। দেখিছোঁ না, পুৰা মোবাইলত ব্যস্ত। উঠি আহিছোঁ, গতিকে চাদৰ মেখেলা পিন্ধি খুব বেছি অসুবিধা পাইছোঁ মানে, তথাপি আহিছোঁ আপোনালোকক দেখুৱাব। চাহ খাই প্ৰসাদ ল'লোঁ, প্ৰসাদ খালোঁ। আৰু এইটো মোৰ মোবাইলটো বাজি থাকিলে নহয়, প্ৰসাদ ল'লোঁ। আৰু এতিয়া মানে যিহেতুকে ভোগত এতিয়া খিচিৰি দিছে নে ভাতে দিছে গমেই পোৱা নাই, এতিয়ালৈকে যোৱাই নাই। আমি গোটেইকেইজনী মিলি কিনে একদম ভিডিঅ' চিডিঅ' বনোৱাত একদম ৰীল বনাইছোঁ, ৰীল বনোৱাত একদম মানে আৰু ফটো উঠাত একদম ব্যস্ত হৈ আছিলোঁ। গতিকে এতিয়া খাবলৈ মাতিছে, গৈ আছোঁ আমি কেইজনী, দেখুৱাই আছোঁ আপোনালোকে কি দিছে। খোৱা বোৱা হৈছে চাগে, খালেনে আপোনালোকে? ঐ খালানে? খাইছেনে? দিছে নাই? হৈছে নাই? খোৱা নাই? খোৱা নাই? ইমান শান্ত পৰিৱেশত বহি আছে বাইদেউসকল, মানে বেয়া লাগি গৈছে, ভোক লাগিছে নেকি, খাব নাই দিয়া তাৰমানে, খোৱা নাই তাৰমানে এতিয়ালৈকে খাবলৈ। সেইকাৰণে খোৱাৰ সময় ছাৰসকলে খাবলৈ দি আছে, মানে খোৱাৰ সময় যিহেতুকে খোৱাৰ সময় মোক ঢাকি দিলে চক। অ' ভাইটিসকল এইপিনে পূৰা বাইদেউসকল পূৰা আৰম্ভ কৰিয়ে দিছে আৰু এইপিনে পূজা কৰি আছে। আৰু ঐ এই আমাৰ পেকিং ছেকশ্যনৰ ছাৰ মানে একদম পূৰা দিয়া লোৱাত ব্যস্ত হৈ আছে। এইবিলাক ভাইটিসকল মানে দিয়া লোৱাত ব্যস্ত হৈ আছে। পূজা খাই উঠি অলপ ফুৰিবলৈ বুলি ওলাই আহিলোঁ বালাজী মন্দিৰলৈ। আৰু বালাজী মন্দিৰ আহি পোৱাৰ লগে লগে চাওকচোন, মোৰ বান্ধৱীকেইজনী ইমান ভাগৰি পৰিছে, পূৰা ভাগৰতে বহি পৰিছে। আৰু আপোনালোকক আমিও যাওঁ আৰু লগতে আপোনালোককো দেখুৱাওঁ। চাওকচোন বালাজী মন্দিৰৰ ভিউ ইমান ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে। আৰু এনেকুৱা জেগালৈ আহিলে কিবা মনটোৱে বহুত বেছি ভাল লাগে, বহুত বেছি ফূৰ্তি লাগে, আৰু লগতে ফৰকালো লাগে। হয়নে নহয় বাৰু? আপোনালোকে কমেণ্ট কৰি জনাব দেই। পূজা বুলি ফুৰিলোঁ, অলপ এনজয় কৰিলোঁ, খুব বেছি ভাল লাগিলে। আৰু যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰি জনাব। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে সকলোৱে এটা কমেণ্ট কৰি
বাছ আজিৰ ভিডিঅ'টো ইমানে বাই বাই